তেওঁ আগুৱাই নিয়ে। কাৰণ 2020 চনত যেতিয়া শান্তি চুক্তি হৈছিল তেখেতো এই চুক্তিৰ এজন মানে সাক্ষী হিচাপে স্বাক্ষৰকাৰী হিচাপে তেওঁ মানে স্বাক্ষৰ কৰিছিল। জাতীয় আৰু ছাত্ৰ সংগঠনৰ গৈ পেলাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন আমি যাচিছোঁ। বড়োলেণ্ড বিটিআৰ এই বিটিচিখন আগুৱাই নিবৰ কাৰণে আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। মানগोनां दिपेन बर' सारनि मोनसे भिडिअ' फैदों बा प्रेस मिटबो होदों बिथाङा। बर' रायजो राजानो गासैनोबो दुर्गा फुजानि हामलायथि बावहरदों। लोगोसे नैबे 2025नि बिटिसि इलेक्शनाव हाग्रामानोबो हामलायथि बावहरनायखौ जों नुनो मोनदों। लोगोसे आरो बावहाय बिथाङा बुंफादों जे रन्जन दैमारिखौ बरननायनि उदां अख्राङाव लाबोनायनि बाथ्राखौ बुंदों बिटिसि गभर्नमेन्टखौ। आरो लोगोसे बिटिआर जिहेतु गोजोन सुक्ति जानानै थांबाय बावहाय माखासे दफाफोरखौ मावफुंनायनि बाथ्राखौबो बुंदों बिथां दिपेन बर' सारा फरायसा आफादनि आफादगिरिया। थ' जों एसे खोनासंनानै लानो एसे माबोरै जायो। बेथ' माखासेफ्रा मा कमेन्ट हरलायो सार दिपेन बर'नि सायावहाय कमेन्टखौ लिरनो हागोन। आरो लोगोसे बे भिडिअ'आ कमप्लिटनो लाजोबनो हानाय जायाखै बा मोनजोबाखै आङो। बेखायनो ससेब्लाबो कमप्लिट होनो थाखाय होनांगौबा एसे गोलावबो जागोन, होजोबनो हानाय जायाखै। थ' जों नायनानै लानि सार दिपेन बर'आ मा फोरमायदों। আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটা সংবাদ মেল আয়োজন কৰিছোঁ। পোনপ্ৰথমে নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা বড়োলেণ্ডবাসী ৰাইজ আৰু অসমবাসী ৰাইজলৈ শাৰদীয় দুৰ্গা পূজা এই উৎসৱৰ উপলক্ষে আন্তৰিক শুভেচ্ছা অভিনন্দন সকলোকে হিয়া ভৰা অভিনন্দন আমি যাচিছোঁ। আজিৰ এই সংবাদ মেলৰ যোগেদি নিখিল বড়ো ছাত্ৰ সন্থাই আমি স্পষ্ট আমি ক'ব বিচাৰিছোঁ, যোৱা 2025 বিটিচি যি নিৰ্বাচন যি হৈ গ'ল, অনুষ্ঠিত হৈ গ'ল, এই নিৰ্বাচনত শান্তিপূৰ্ণভাৱে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে আৰু জিলা প্ৰশাসন আৰু বিটিআৰবাসী ৰাইজে শান্তিপূৰ্ণভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰা আৰু নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে বিটিআৰবাসী ৰাইজ আৰু অসম ৰাজ্যিক নিৰ্বাচন আয়োগক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ইলেকশ্যনৰ পিছত যি মেণ্ডেট আহিল, সন্মানীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক বড়োলেণ্ডবাসী ৰাইজে 5টা বছৰৰ কাৰণে এটা মেণ্ডেট প্ৰদান কৰিছে। আৰু ইয়াৰ বাবে জনতাৰ যি এটা মেণ্ডেট হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ওপৰত যি আস্থা প্ৰদান কৰিলে, আমি জাতীয় আৰু ছাত্ৰ সংগঠনৰ গৈ পেলাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন আমি যাচিছোঁ। আৰু আমি আহ্বান জনাব বিচাৰিছোঁ যে যোৱা 2020 শান্তি চুক্তিৰ পিছত 5টা বছৰে যি ইয়াত শান্তি সম্প্ৰীতি আৰু উন্নয়ন মিলাপ্ৰীতি যি এটা পৰিৱেশ ইয়াত সৃষ্টি হ'ল, আৰু এই পৰিৱেশত কোনো হিংসাত্মক ঘটনা বা গুলী বাৰুদৰ ঘটনা যিহেতু ইয়াত হোৱা নাছিল, কোনো সংঘৰ্ষ যিহেতু ইয়াত হোৱা নাছিল, তেনে এটা পৰিৱেশ পৰিস্থিতি নিৰ্মাণ কৰি পেলাই বড়োলেণ্ড বিটিআৰ এই বিটিচিখন আগুৱাই নিবৰ কাৰণে আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। আমি নিৰ্বাচনৰ সময়ত এটা কথা স্পষ্টকৈ আমি কৈছিলোঁ যে বড়োলেণ্ডত আঞ্চলিকতাবাদী শক্তিয়ে একত্ৰিত হ'ব লাগে আৰু বড়োলেণ্ড PF একত্ৰিতভাৱে আঞ্চলিক শক্তি আগবাঢ়ি যাওক আৰু দিল্লী আৰু দিছপুৰে বড়োলেণ্ডখন আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায় কৰক। সেই ক্ষেত্ৰতো আমি প্ৰকাশ কৰি আহিছিলোঁ। আজিৰ তাৰিখত সেই পৰিৱেশটো আমি দেখিবলৈ পাইছোঁ। তৃতীয় কথাটো হ'ল যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যেহেতু চৰকাৰৰ অধিষ্ঠিত এতিয়া হ'বলৈ গৈ আছে আৰু অলৰেডি তেখেতসকলে অতিথিব যে বড়ো শান্তি চুক্তি যি 2020ত আগবঢ়োৱা যিবিলাক সমস্যা, সেই সমস্যা আৰু এই
ইস্যুবিলাকক যাতে তেওঁ আগুৱাই নিয়ে। কাৰণ 2020 চনত যেতিয়া শান্তি চুক্তি হৈছিল, তেখেতেও এই চুক্তিৰ এজন মানে সাক্ষী হিচাপে স্বাক্ষৰকাৰী হিচাপে তেওঁ মানে স্বাক্ষৰ কৰিছিল। আৰু ইয়াৰ কাৰণে ৰঞ্জন দৈমাৰী ডাঙৰীয়াক জেলৰ পৰা উভতাই অনা, বিটিআৰৰ সীমা সম্প্ৰসাৰণ কৰা বা 125 মানে ভাৰত সংবিধানৰ সংশোধনী যি বিধেয়ক 280 আৰ্টিকেল যি ডাইৰেক্ট ফাইনেন্স পোনপটীয়া যি ভাৰত চৰকাৰৰ পৰা যি পুঁজি পাব লাগে, বিটিআৰত 60টা সমষ্টি বৃদ্ধি কৰিব লাগে, এই BTC আৰু বিটিআৰত VCDC নিৰ্বাচন কৰি পেলাই VCDCক অধিক ক্ষমতা সম্পন্ন কৰিব লাগে। সেই গোটেই বিষয়টো যাতে চৰকাৰত থাকি তেওঁলোকে সহায়